হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক বহুত স্বাগতম। আজি এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাম যে 2023-24 বৰ্ষত যিসকলে চৰকাৰী লেটিনৰ কাৰণে এপ্লাই কৰিছিলে সেইসকলৰ ফাইনেল লিষ্ট এতিয়া আহি গ'ল। আপোনালোকৰ ফাইনেল লিষ্টত আপোনালোকৰ নাম আছে নে নাই, আপোনালোকৰ একাউণ্টত এইটো লিষ্টত নাম থাকিলে আপোনালোকৰ একাউণ্টত টকা সোমাব। গতিকে আপোনালোকে এইটো লিষ্ট কেনেকৈ চাব মই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ইউটিউবত চাই থাকে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো দবাই ৰাখিব। তেনেহ'লে আগন্তুক দিনত মই ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে এইটো ইনফৰমেশ্যন প্ৰথমে চাব পাৰিব। আহক আমি বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব। ব্ৰাউজাৰটো খোলাৰ পিছত আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰিব SBM লিখি। এইটো লিখি আপোনালোকে চাৰ্চ কৰি দিব। এইটো চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াত প্ৰথমত আপোনালোকে দেখা পাব সাইন ইন, ইউজাৰ আইডি এণ্ড পাছৱাৰ্ড। প্ৰথমত আপোনালোকে যিসকলে মোবাইল ফোনৰ জৰিয়তে এইটো আবেদন কৰিছিলে সেইসকলৰ ওচৰত নিশ্চয় ইউজাৰ আইডি আৰু পাছৱাৰ্ড বনাই আপোনালোকে এপ্লাই কৰিছিলে। গতিকে আপোনালোকে ইয়াত ইউজাৰ আইডি আৰু পাছৱাৰ্ডটো ইয়াত ফিল কৰি দিব। ইয়াৰ পিছত আপোনালোকে তলত দেখা পাব কেপচা কোড, এইটো আপোনালোকে ইয়াত বহাই দিব। এইটো বহাই আপোনালোকে সাইন ইন অপশ্যনত ক্লিক কৰি দিব। এতিয়া আপোনালোকে অফিচিয়েল ছাইটলৈ গুচি যাব। এইটো অফিচিয়েল ছাইটত অহাৰ পিছত আপোনালোকে দেখা পাব মিনিষ্ট্ৰী অফ জলশক্তি ডিপাৰ্টমেণ্ট অফ ড্ৰিংকিং ৱাটাৰ। আপোনালোকে দেখা পাব স্বচ্ছ ভাৰত মিছন। ইয়াত আপোনালোকে এবাউট অফ SBMG এইটো দেখা পাব। আপোনালোকে অকণমান স্ক্ৰল কৰি আহিব। স্ক্ৰল কৰি আহি তলত আপোনালোকে দেখা পাব ইয়াত ইম্পৰ্টেণ্ট লিংকছ। ইয়াত আপোনালোকে দেখা পাব নো ইয়ৰ স্বচ্ছ ভাৰত ডাটা এপ্লিকেশ্যন ফৰ IHHL ডেছবৰ্ড। ইয়াত আপোনালোকে প্ৰথমত যিটো লিংক দেখা পাব নো ইয়ৰ স্বচ্ছ ভাৰত ডাটা, এইটোত আপোনালোকে ক্লিক কৰি ল'ব। এইটোত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাব। ইয়াত আপোনালোকে অকণমান স্ক্ৰল কৰিব। স্ক্ৰল কৰি তলত আহি দেখা পাব হাউচ হোল্ড অফ ফেজ 2/CSC ৰিপৰ্টছ। ইয়াত প্ৰথমত যিটো অপশ্যন দেখা পাব MR13A এণ্টাৰ ষ্টেটাছ অফ নিউ হাউচ হোল্ড ইন SBM ফেজ 2, এইটোত আপোনালোকে ক্লিক কৰি দিব। এইটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে সম্পূৰ্ণ এনেকৈ ধৰণৰ এটা ডেছবৰ্ড দেখা পাব। ইয়াত প্ৰথমত দিব আপোনালোকৰ যাৰ যিটো ষ্টেট আছে ষ্টেটটো ইয়াত চিলেক্ট কৰিব দিব। যিহেতু মই অসমৰ চাই আছোঁ ইয়াত মই অসমটো চিলেক্ট কৰি ল'ম। ইয়াৰ পিছত অকণমান স্ক্ৰল কৰিব। স্ক্ৰল কৰি আপোনালোকে দেখা পাব ডিষ্ট্ৰিক্ট নেম, যাৰ যিটো ডিষ্ট্ৰিক্ট আছে এইটো ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াত চাই শুদ্ধকৈ আপোনালোকে চিলেক্ট কৰি দিব। এইটো চিলেক্ট কৰাৰ পিছত আপোনালোকে অকণমান স্ক্ৰল কৰিব। ইয়াত দেখা পাব এটা ডিষ্ট্ৰিক্টৰ ভিতৰত কেইবাটাও ব্লক থাকে। আপোনালোকৰ যাৰ যিটো ব্লক আছে আপোনালোকে সেই ব্লকটোও আপোনালোকে চিলেক্ট কৰি ল'ব। এইটো চিলেক্ট কৰাৰ পিছত আপোনালোকে অকণমান স্ক্ৰল কৰি আপোনালোকে দেখা পাব আপোনালোকৰ পঞ্চায়তটো চিলেক্ট কৰিব দিব। ইয়াত আপোনালোকৰ পঞ্চায়তৰ এগেইনষ্টত টোটেল কিমানটা লেটিনৰ চেংচন হৈছে, টোটেল কিমানটা জিঅ'টেকিং হৈছে, গোটেইটো লিষ্ট ইয়াত ওলাই আহিছে। ইয়াত প্ৰথমত দেখা পাব আপোনালোকে এণ্টাৰ্ড বাই ডিষ্ট্ৰিক্ট অব্লিক ব্লক এণ্ড এপ্ৰুভ এপ্লিকেশ্যন ফৰ চিটিজেন পৰ্টেল। ইয়াত আপোনালোকৰ কিমানটা চেংচন হৈছে ইয়াত তলত টোটেল আপোনালোকে দেখা পাব। ইয়াৰ পিছত আপোনালোকে এইটোৰ সোঁচাইডত দেখা পাব এপ্লিকেশ্যন এণ্টাৰ্ড এট ডিষ্ট্ৰিক্ট এণ্ড ব্লক। এইটো ডিষ্ট্ৰিক্ট আৰু ব্লকৰ আপোনালোকৰ কিমানটা চেংচন হ'ল ইয়াত গোটেইকেইটা দেখা পাব। আপোনালোকে এইটো লিষ্টত সম্পূৰ্ণ আপোনালোকৰ টোটেল কিমানটা চেংচন হ'ল, টোটেল কিমানটা জিঅ'টেকিং হ'ল, টোটেল কিমানটা চেংচন হ'ল আপোনালোকে গোটেইকেইটা আপোনালোকে এনেকৈ দেখা পাব। গতিকে আপোনাৰ যদি সম্পূৰ্ণ বিতংভাৱে আপোনালোকৰ নাম, আপোনালোকৰ দেউতাকৰ নাম, আপোনালোকৰ বেংকৰ ডিটেইলছ, বেংক একাউণ্ট নাম্বাৰ, IFSC কোড গোটেইকেইটা সহ আপোনালোকে দেখিব বিচাৰে তেনেহ'লে এইটো যিকোনো এটা কম্পিউটাৰৰ এক্সেল শ্বীটতহে অ'পেন হয়, এইটো মোবাইলত অ'পেন নহয়। গতিকে আপোনালোকে অনুগ্ৰহ কৰি যিকোনো এটা কম্পিউটাৰ দোকানত গৈ আপোনালোকে ক'ব এই আপোনালোকৰ SBM ৰিপৰ্টটো আপোনালোকৰ নাম, আপোনালোকৰ দেউতাকৰ নাম, আপোনালোকৰ বেংক একাউণ্টৰ গোটেইকেইটা ডিটেইলছ সহকাৰে আপোনালোকে কম্পিউটাৰ দোকানত গৈ চাব পাৰিব। গতিকে আশা কৰোঁ আপোনালোকে এনেকৈ চাব পাৰে। ইয়াত আপোনালোকে দেখা পাইছে সম্পূৰ্ণ সংখ্যা। ইয়াত সংখ্যাত কিমানটা চেংচন হ'ল গোটেইকেইটা সংখ্যা ইয়াত আপোনালোকে দেখা পাব। ইয়াত আপোনালোকৰ নাম, আপোনালোকৰ দেউতাকৰ নাম, আপোনালোকৰ বেংক একাউণ্ট এই গোটেইকেইটা ইয়াত নেদেখায়, কাৰণ এইটো মই মোবাইলত ভিডিঅ'হে বনাই আছোঁ। গতিকে আপোনালোকে যিকোনো এটা কম্পিউটাৰ দোকানত গৈ ক'লেই সি আপোনালোকৰ লিষ্টটো চাই দিব পাৰিব।
আপোনালোকৰ নাম আছে নে নাই যদি এইটো লিষ্টত আপোনালোকৰ ফাইনেল লিষ্টত নাম থাকে তেনেহ'লে আপোনালোকে নিশ্চয় আপোনালোকৰ একাউণ্টত আহি লেট্ৰিনৰ পইচা সোমাব